रायजोआव बिसायख'थिनि बारा बारनो जागायबाय बे बारनि बारनाय बारा एसे आलादा खुलुमबाय बड'लेण्ड खौरांनि गासै नायगिरि बिथांमोनखौ दिनैनि जर'खा आयदायाव बरायबाय दिनै जों नोंथांमोननि सेराव लानानै फैदों मोनसे जुनि आयदा बिसायख'थिनि दोहौ नंगौ नायगिरि नोंथांमोन रायजोजों लोगोसे बिटिसिआव बारबाय बिसायख'थिनि जावलिया बार बे बारनि बिसायख'थिया जोबोद खहाब गोनां जेथो गोनां आरो मेहेर गोनां जागोन होननानै गासैबो रायजो राजा बिथांमोना मिजिंथिदों 5 नं क'क्राझार बियाबाव बिपिएफ आरो इउपिपिएल राजखान्थि हान्जाया गावबा गावनि बिजाथिखौ फोसावबाय बिसायख'थिनि लाहार फाहारा बोरै सोलिगासिनो दङ बेनि सोमोन्दै जोंनि खौरांगिरि दनजिब रामसियारिया एबसुनि लेङाइ आफादगिरि रमियो पि नार्जारी बिथांखौ दान्दिसे मोगा-मोगि लानायखौ जों फैनायदोनि 8 नं मंगलदै लकसभा बियाबनि इउपिपिएलनि बिजाथिखौ एबसुआ हेफाजाब खालामनायनि सोमोन्दै सोंनायाव बिथां नार्जारीया बेबायदिहाय फिनो मोर लगत उपस्थित आसे निखिल बर' छात्र सन्थार माननीय उप सभापति रोमियो पि नार्जारी लगत আজি मैं कथा पातिब विचारिছোঁ ছাৰক মই বডলেণ্ড খৌৰাঙৰ পৰা স্বাগতম জনাইছোঁ আপুনি কি ক'ব বিচাৰিছে মংগলদৈ লোকসভা সমষ্টিত আপুনি এইবাৰ ইউপিপিএলক সমৰ্থন কৰিছে এপছু হিচাপে আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে হয় 8 নং যি লোকসভা সমষ্টি মংগলদৈ মই বুলি নহয় নিখিল বড়ো ছাত্ৰ সন্থাই আমি সমৰ্থন জনাইছোঁ ইউপিপিএলৰ কেণ্ডিডেট হয় প্ৰদীপ কুমাৰ দৈমাৰী তো তেখেতে নিকা এটা শাসন লগতে এটা পৰিৱৰ্তন ৰাইজই বিচাৰিছে আৰু আমাৰ যিখিনি দাবী বডলেণ্ড সমস্যাকে আগত ৰাখি বিভিন্ন দাবী এতিয়াও আছে শিক্ষাৰ লগত জড়িত যিবিলাক সমস্যা ভূমিৰ সমস্যা আছে তাৰ লগতে উন্নয়নৰ সমস্যাও ইয়াত জড়িত আছে এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যোগ্য এজন প্ৰাৰ্থী লাগে আৰু প্ৰদীপ কুমাৰ দৈমাৰী তেখেত যোগ্য বিএছচিৰ তেখেত ডিপুটি চিফ আছিলে পিটিচিত MCLA আছিলে নিখিল বড়ো ছাত্ৰ সন্থাৰো তেখেত এটা সময়ত ভাৰপ্ৰাপ্ত সভাপতি আছিলে উপ সভাপতি আছিলে আৰু আমি দেখিছোঁ তেখেতে জীৱনৰ আধা যি সমস্যা সেই সমস্যা সমাজৰ কাৰণে উৎসৰ্গিত কৰিছে জাতিৰ কাৰণে তেখেতে মাত মাতিছে বিভিন্ন পিছপৰা জনগোষ্ঠীসকলৰ কাৰণে তেখেতে মাত মাতিছে আৰু তেখেতৰ নিচিনা এজন ব্যক্তি এইবাৰ মংগলদৈ সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ইউপিপিএলে আৰু তাৰ কাৰণে তেখেতক আমি সমৰ্থন জনাইছোঁ যিহেতু আমাৰ সৰ্বাংগীন যদি বিকাশ হ'ব লাগে যে দিল্লীত যিটো লোকসভা সমষ্টিত যিটো পাৰ্লিয়ামেণ্ট সেই পাৰ্লিয়ামেণ্টত যোগ্য এজন ব্যক্তি লাগে আৰু যোগ্য ব্যক্তিৰ দ্বাৰাহে ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা সেই ব্যৱস্থাত যোগ্য প্ৰত্যুত্তৰ দিব পাৰে আৰু আমাৰ যি অধিকাৰ আমাৰ ন্যায় আৰু সেইবিলাক মানে তাতে ভালকৈ উত্থাপন কৰি তাতে যিখিনি আমাৰ যি লাগে আমাক দৈনন্দিন আৰু সেইখিনি আদায় কৰি ল'ব পাৰে मंगलदै बियाबनि बिजाथि प्रदीप कुमार दैमारी बिथांखौ लानानै बेसेबां आशाबादि बेखौ सोंनायाव बिथां नार्जारीया ओरैबायदि बुङो আপুনি কিমান আশাবাদী ইউপিপিএল কেণ্ডিডেট হিচাপে তেখেতে এজন নতুন কেণ্ডিডেট বুলি ক'ব লাগিব আপুনি কিমান আশাবাদী তেখেতক লৈ না আশাটো কৰিবই লাগিব আৰু আশাক লৈহে সকলো কৰা হয় আৰু আমি আশা দেখিছোঁ আৰু পৰিৱৰ্তন যিহেতু ৰাইজে বিচাৰিছে এতিয়া আমি দেখিছোঁ বিজেপিৰ প্ৰতিও আমি যি দেখিছোঁ এণ্টি ইনকাম্বেঞ্চি আছে কংগ্ৰেছকতো দেখিছোঁই আগতে আৰু বিভিন্ন এনেকুৱা এটা পাকচক্ৰৰ ৰাজনীতিবিলাক এতিয়া গৈছে যে তেখেতসকলে ৰাইজৰ ওচৰত গৈ ভোট বিচাৰিব পৰা এটা অৱস্থাত নাই একমাত্ৰ আমি আছোঁ যে আমি মানে ৰাইজৰ কাষত গৈ আমি ভোট এতিয়া নিৰ্ভয়ে আমি ভোট বিচাৰিব পাৰিছোঁ এতিয়া আমি বিজেপিক দেখিছোঁ কংগ্ৰেছক দেখিছোঁ তেখেতসকলে মানে ভোট বিচাৰিবলৈ গৈ কি নতুন তেখেতসকলে ৰণকৌশল কৰিছে কেনেকৈ মিছা কথা ক'ম কেনেকৈ ভোট আদায় কৰিম তেনেকুৱা এটা প্ৰক্ৰিয়া আমি তেখেতসকলক সদায় দেখি আছোঁ আৰু তাৰ কাৰণে মই এতিয়া দেখিছোঁ প্ৰদীপ কুমাৰ দৈমাৰী তেখেতে ৰাইজৰ আগত হাঁহি ধেমালিৰে যেনেকৈ ভোটবিলাক বিচাৰিছে যথেষ্ট যুক্তি আছে আৰু সেইবিলাক দেখিছে এতিয়া যিটো আমাৰ যোৱা 5 বছৰৰ যিটো ৰাজনীতিৰ যিটো মেৰপাছ সেই মেৰপাছত ইয়াত এজিপিকে ধৰি ইয়াত বিজেপি ইয়াত কংগ্ৰেছ সকলোৱে তেখেতসকলে সেই মেৰপাছত ফচি গৈছে আৰু তেখেতসকলে নিৰ্ভয়ে ইয়াতে ৰাইজৰ ওচৰত গৈ যিখিনি নৈতিক অধিকাৰ ভোট বিচৰাৰ সেইটো ভোট বিচাৰিবলৈ তেখেতসকলে পৰা নাই क'क्राझार आरो मंगलदै बियाबनि बायजोआव थानाय बर' फरायसा आफादा सोरखौ हेफाजाब खालामगोन होनना सोंनायाव बिथांनि फिननाया ओरैबायदि আপোনালোকে এপছু হিচাপে দুটা সমষ্টিত ইউপিপিএল নিজা প্ৰাৰ্থী বুলি ক'ব লাগিব সমৰ্থন কৰিছে আউট অফ এই দুটা সমষ্টিৰ বাহিৰে আপোনালোকে কাক সমৰ্থন কৰিব সেইটো আমাৰ ইচ্ছুভিত্তিক হ'ব এতিয়া ধৰক আমাৰ সকলো অঞ্চলতে এপছু আছে এতিয়া গোলাঘাটতো আছে তিনিচুকীয়াতো আছে ডিব্ৰুগড়ত আছে ধেমাজিত আছে লখিমপুৰত আছে সেইটোত আমি চাম মানে আমাৰ যিখিনি দাবী আছে আমাৰ মূল ইছ্যুটো হৈছে বডলেণ্ড তাৰ লগতে ভূমিৰ সমস্যা তাৰ লগতে কেবৰো ইয়াত জড়িত আছে আৰু এই 6টা জনগোষ্ঠীৰ বিৰুদ্ধে নিখিল বড়ো ছাত্ৰ সন্থাই আমি মাত মাতি আহিছোঁ গতিকে যিবিলাক ৰাজনৈতিক দলে সেইবিলাক আমাৰ লগত মানে সহযোগিতা কৰি সেইবিলাক সমাধানৰ এটা পথ ওলাব আৰু সেইবিলাক যিবিলাকত মানে বিৰোধ কৰিব লাগে সেইবিলাকত যদি আমাৰ লগত সহযোগ কৰে তেতিয়াহ'লে আমি তেখেতসকলক তাতে আমি জিলা ভিত্তিক বা সমষ্টি ভিত্তিক আমি তেখেতসকলক সমৰ্থন কৰিম
BTCनि गाहाय हाग्रामा महिलारि बिथांनि बुंनाय बाथ्रा बिसायख'थि फैब्ला एबसुआ नाटक खालामो बेनि हेंथायै बिथां रमिय' पि नार्जारीनि गोख्रों फिननाया ओरैबायदि BTC চিফ হাগ্ৰামা মহিলাৰে ডাঙৰীয়াদেৱে কৈ আছে যে ইলেকশ্যন আহিলে আপচে এটা নাটক কৰে আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে হাগ্ৰামা মহিলা তেখেতৰ এই মন্তব্যবিলাকতো মানে হঠাৎগ্ৰস্ত এটা মন্তব্য তেখেতে দায়হৰাৰ এটা মন্তব্য কৰে নিখিল বড়ো ছাত্ৰ সন্থা ইলেকশ্যনত যে আমি আগভাগ লৈছোঁ এইটো আজিৰ কথা নহয় 1991 2001 তাৰপিছত আমাৰ যিটো ইছ্যু আছে এটা মানে গণতান্ত্ৰিক দেশ এখনত সমস্যাবিলাক গণতান্ত্ৰিকভাৱে সমাধান হয় তেখেতৰ যিখিনি মন্তব্য সেইটোতো মই হতাগ্ৰস্ত নিচিনা লাগে এটা পলায়নবাদী এটা মনোভাৱ তাৰ কাৰণে মই তেখেতক এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতেও গম পায় যে জাতিটো এটা কেনেকুৱা এটা সমস্যাত আমি বুৰি আছোঁ আমি নিজৰ অধিকাৰক লৈ নিজৰ ন্যায়খিনিক বিচাৰি আমি আজিলৈকে জৰুলা হৈ আছে সমাজখন জাতিটো আৰু সেই সময়ত যদি তেখেতে এই মন্তব্যবিলাক দি পলায়নবাদী এটা যদি মনোভাৱ লয় সেইটোতো মানে মই বিচক্ষণতা এটা ৰাজনীতিৰ মই ক'ব খোজা নাই তাৰ কাৰণে তেখেতক মই অনুৰোধ কৰিছোঁ যিহেতু জাতিটোৰ তেখেতে সাংবিধানিক মৰ্যাদা থকা এজন ব্যক্তি তো তেখেতে এই কথাবিলাক তেখেতে অলপ হিচাপ নিকাচ কৰি কোৱাটো ভাল কিয়নো যিমান ক'লেও মানে গোটেইখিনি দায়িত্ব তেখেতৰ ওপৰতে আহি পৰিব কিয়নো এফচুৱেটো মানে সমস্যাৰ সমাধান কৰিব নোৱাৰে সমাধান কৰাৰ সম্পূৰ্ণ দায়িত্ব তেখেতৰ আছে সাংবিধানিক মৰ্যাদা তেখেতৰ তাত আছে গতিকে সেই সম্পূৰ্ণ ক্ষমতা তেখেতৰ হাতত থাকে গতিকে আমি এফচুৱে কি কৰিব পাৰোঁ নোৱাৰে তেখেতে সেই কথাবিলাক জানে बानं क'क्राझार बियाबनि बिजाथि इउजि ब्रह्मखौ लानानै बेसेबां मिजिं दङ होनना सोंनाय सोंथिनि फिननायखौ नार्जारी बिथाङा ओरैबायदिसो होयो কোকৰাঝাৰ লোকসভা সমষ্টিত UPPলৰ কেন্দ্ৰীয় ইউজি ব্ৰহ্ম ডাঙৰীয়াদেৱক আপুনি কিমান আশা কৰিছে আশাটো কৰিছে প্ৰতিবাৰ খেলোতে আশা কৰে আৰু এইবাৰ মানে আমি আগতকৈ এতিয়া ভাল এটা আমি যিহেতু ঘূৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাই গাঁৱে গাঁৱে ঘূৰোঁ প্ৰত্যেকটো স্কুলত আমি ঘূৰোঁ শিক্ষাগুৰুক লগ ধৰোঁ বিভিন্ন ৰাইজৰ লগত আমি কথা পাতিছোঁ গতিকে আমাৰ 5 বছৰীয়া যি বড়োলেণ্ড আন্দোলন সেই আন্দোলনক লৈ আমি যেতিয়া গাঁৱত যাওঁ সমাজখনত যেতিয়া যাওঁ তাৰ লগত আমাৰ এতিয়া মানে ডোৰ টু ডোৰ আমাৰ এটা কানেক্ট হৈছে আৰু তাৰ পৰা এটা আশাবাদী নিশ্চয় যোৱাবাৰ মানে 270তকৈ বেছি ভোট পাইছে এইবাৰ আমি হয়তো ডেফিনেটলি আমি 5+ লৈকে আমি নিব পাৰিম আৰু 5+ পালেতো ডেফিনেট জিকিব ইয়াত हाग्रामाया खेंफोरथि होनाय बाथ्रा 110 जौखोन्दो बड'लेण्ड जाया बेनि सायाव बिथां नार्जारीनि प्रत्युत्तरा बेबायदिहाय হাগ্ৰামা মহিলাৰে কৈছে 110% বড়োলেণ্ড নহয় বুলি আপুনি ইয়াৰ বিষয়ে কি ক'ব বিচাৰে পাৰ্চেণ্টটো 100তকৈ ক'ত বেছি থাকে পাৰ্চেণ্টটো 100লৈকে থাকে আৰু 100% গতিকে তেওঁৰ কোৱাটোৱে হতাগ্ৰস্ত গতিকে ইমান ডিপ্ৰেছত তেখেতে কথাবিলাক কয় গতিকে আৰু সেইবিলাকতো আজিকালিতো আৰু সকলোৱে জানে নহয় জানো হাগ্ৰামা মহিলা ডাঙৰীয়া কি ক'ব তাক সকলোৱে ৰৈ থাকে এটা এমিউজমেণ্টৰ কাৰণে তেখেতে ক'ব পাৰে কিন্তু তেখেতৰ ভিতৰৰ পৰা যি কথা কোৱা সেই ভিতৰৰ পৰা কোৱা তেখেতৰ যি অন্তৰৰ যি কথা সেইটো যথেষ্ট হতাগ্ৰস্ত বুলি মই ভাবোঁ আৰু মই তাকে মই অনুৰোধ কৰিব বিচাৰিছোঁ তেখেত সাংবিধানিক মৰ্যাদা থকা এজন ব্যক্তি তেখেতে ইমান হতাশা হ'বলৈ কোনো দৰকাৰ নাই কিয়নো শাসন তেখেতৰ লগত আছে তেখেতে এতিয়া অসম চৰকাৰৰ অংশীদাৰ নহয় জানো তেখেতৰ লগত MLA আছে তেখেতৰ লগত 3জন কেবিনেট মন্ত্ৰী আছে ইমান হতাশা হ'বলৈ কি আছে আৰু হতাশা হোৱাৰ কাৰণটো সেইটোৱে যে তেখেতে যোৱাটো 15 বছৰত যিমানখিনি কৰিব তেখেতে সুবিধা পাইছিলে সেইবিলাক হয়তো কৰিবলৈ পৰা নাই আৰু কৰিব নোৱাৰাৰ কাৰণে তেখেতৰ মানে ভিতৰৰ মানুহজনে কৈ আছে যে নিশ্চয় এবাৰ আমাৰ বিপদৰ এটা সময় আহিছে আৰু বিপদৰ যেতিয়া সময় আহে তেতিয়াহ'লে বিভিন্ন কুবুদ্ধিবিলাকো আহে আৰু সেইটোৱে মানে নেচাৰেলি সেইটো এটা সময়ত কি কৰে প্ৰকৃতিগতভাৱে সেইবিলাক আমি হোৱাটো দেখিবলৈ পাইছোঁ আৰু তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ ভগৱানে তেখেতক সুবুদ্ধি দিয়ক সাহস এটা দিয়ক যাতে এইটো নিৰ্বাচন তেখেতে ভালকৈ মানে পাৰ কৰাব পাৰে সেই সাহসটো UPPLनि सानै बिजाथिया देरहायोब्ला बिथां सानै बिजाथिमोननि गिबि खामानिया पार्लामेन्टआव मा जागोन सोंथिनि फिननायखौ होदों बेबायदि দুজন কেণ্ডিডেট যদি জিকি যায় তেতিয়াহ'লে প্ৰথম কাম কি হ'ব পাৰ্লিয়ামেণ্টত প্ৰথম কাম সেইটোহে আমাৰ ইছ্যু আছে ভূমিৰ সমস্যা আছে শিক্ষাৰ সমস্যা আছে আপুনি এতিয়া জানিব যে LP স্কুলত এতিয়াও কিতাপ অহা নাই তো হাগ্ৰামা মহিলা ডাঙৰে সেইটো কৰিব লাগিছিলে অন্তত 4টা জিলাত আজিলৈকে আনি দিব পৰা নাই শিক্ষকৰ খালী পদ আছে আনি দিব পৰা নাই বিভিন্ন সমস্যা আছে আৰু এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি সেইটোকে প্ৰথমে ভাবিছোঁ যে আমাৰ যিখিনি মৌলিক যিখিনি সমস্যা সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেখেতসকলে সেইটোকে প্ৰথমে কৰিব লাগিব আৰু সেইটো ৰাইজৰ দাবী जोबथि सोंथि रायजो राजाफोरनिसिम नोंथाङा मा बुंनो नागिरो बिथां रमिय' पि नार्जारीनि फिननायखौ रायजो राजाफोरा माबायदि लायो फैजों नायदोनि আপুনি ৰাইজক কি ক'ব বিচাৰে ৰাইজক মই সেইটোকে ক'বলৈ বিচাৰিম যে যোগ্য প্ৰাৰ্থী আপোনালোকে চিন্তা কৰক সুস্থ মগজেৰে কৰক বিবেকেৰে ভোট দিয়ক যাৰ দ্বাৰা অহাটো যিখিনি মানে পাৰ্লিয়ামেণ্ট ইলেকশ্যনত আপোনালোকে যিজন ব্যক্তিক আপোনালোকে ভোট দি জিকাই দিব তেখেতসকলে যাতে পাৰ্লিয়ামেণ্টত গৈ যাতে টোপনিয়াই নাথাকে যাতে তাতে গৈ মানে তেখেতে বহি নাথাকে যোগ্য যাতে তাতে দাবীবিলাক তোলক আৰু ৰাইজৰ সমাধানৰ কাৰণে যিখিনি নীতি সেইটো প্ৰস্তুত কৰক সেইটোকে মই কওঁ ধন্যবাদ তেখেতে আছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় উপ সভাপতি ৰমিয় পি নাৰ্জাৰী বডোলেণ্ড খৌৰাঙত মই ধনজিব ৰামচাৰী बड'लेण्ड खौरांनि नागिरि नोंथांमोन अब्ला बेनोमोन जोंनि खौरांगिरिया मिरु एबसुनि लेङाइ आफादगिरि रमिय' पि नार्जारीजों लानाय दान्दिसे मोगा-मोगि
बड'लेण्ड खौरांनि गासै नायगिरिफोरनिसिम फिन साबायखर जासिबाय उननि आयदायाव लोगो मोननायनि मिजिंजों दिनै एसेयावनो फोजोबनाय जाबाय गोजोन्थों।